নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতি আদিত্য বৰা আজি যুৱ ছাত্ৰ পৰিষদৰ সমূহ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলোলৈ মই অভিনন্দন জনাইছোঁ মোক এই মঞ্চত মোৰ বাহিৰবাণী আগবঢ়াবলৈ সুবিধা দিয়াৰ কাৰণে আজি মই এই মঞ্চত দুটি গীত বজাই যাম মই প্ৰথমতে এটি ৰাভা সংগীত বজাবলৈ ওলাইছোঁ গীতটি হৈছে মোৰ জীৱনৰ আকাশতে ইন্ধন কৰিব যদি কিবা ভুল হয় ক্ষমা কৰিব